Hello everyone, welcome to my channel. মই আজি আপোনালোকক বনাই দেখাম পাস্তা, মেক্ৰনি পাস্তা বনাম আৰু মই পাস্তা কেনেকৈ সাধাৰণতে বনাই খাওঁ সেয়াই আপোনালোকক অলপমান দেখাওঁ ভাবিলোঁ। তেনেহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকক। মই এয়া ভেজিটেবলছ লৈ লৈছোঁ। ভেজিটেবলছত মই লৈছোঁ এয়া কেপচিকাম, ফ্ৰ'জেন মটৰ অলপমান লৈছোঁ। যিহেতু মটৰ এতিয়া নাই পোৱা সেইকাৰণে মই ফ্ৰ'জেন মটৰকে লৈছোঁ। আৰু মই গাজৰ এটা এনেকৈ কাটি লৈছোঁ আৰু সৰু সৰু কৰিব লাগিছিলে কিন্তু মই অকণমান ডাঙৰকৈ ৰাখিলোঁ। আৰু এটা পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ। ফাৰ্ষ্টতে মই এটা চচপেন পাতি লৈছোঁ। তাত মই পানী দি দিছোঁ। পানী একদম জোখত লৈছোঁ, বেছি পানী নাই লোৱা যিহেতু বেছি বইল নকৰোঁ। বেছি বইল কৰিলে ভাঙি যায়, সেইকাৰণে জোখত বইল কৰিম আৰু পানীও মই জোখতে লৈছোঁ। আৰু আপোনালোকে নিশ্চয় জানে আৰু সেইকাৰণে মই ইমান আপোনালোকক কৈ যোৱা নাই। আপোনালোকে ভিডিঅ'টি চাই থাকক। যিহেতু ঠাণ্ডা ছিজন ষ্টাৰ্ট হৈ গৈছে সেইকাৰণে এনেকুৱা ধৰণৰ ফুডবিলাক খাই বেছি ভাল লাগে। ভাবিলোঁ আজি মই বনাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু সকলোৱে বনাব জানে বাৰু, আৰু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। আৰু মই সেইকাৰণে মই কেনেকৈ বনাওঁ সেয়া আপোনালোকক দেখাওঁ বুলি ভাবি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু মোৰ পাস্তাখিনি বইল হৈ আছে। মই বেছি সময় বইল নকৰোঁ। এতিয়া মই অকণমান সময় লৰাই দিম কাৰণ চব চাইডে ভালকৈ বইল হ'ব লাগিব, সেইটো কাৰণে মই এনেকৈ লৰাই দিছোঁ। আৰু মোৰ পাস্তাখিনি বইল কৰা হৈ গৈছে। এতিয়া মই এখন প্লেটত এইখিনি এনেকৈ কাঢ়ি ৰাখিছোঁ। আৰু মই এতিয়া এখন কেৰাহী পাতি দিছোঁ আৰু এতিয়া মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। সাধাৰণতে বেলেগ ৰিফাইন অইল ইউজ কৰে চাগে, কিন্তু মই চাওমিন বনালেও মিঠাতেলে ইউজ কৰোঁ। যিহেতু মই ৰিফাইন অইল খালে অলপমান পেটৰ প্ৰব্লেম হৈ যায়, সেইকাৰণে মই মিঠাতেল ইউজ কৰিছোঁ। আপোনালোকে চাগে বনালে ৰিফাইন তেল ইউজ কৰে, কিন্তু মই মিঠাতেলে ব্যৱহাৰ কৰোঁ যি বনালেও। আৰু এতিয়া মোৰ তেলখিনিও গৰম হৈ গৈছে। এতিয়া মই ইয়াত ভেজিটেবলছখিনি দি যাম। ফাৰ্ষ্টতে মই পিঁয়াজ দি দিছোঁ। আৰু এতিয়া অকণমান লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ভালকৈ সিজিব দিম, তাৰ পাছতে বাকী ভেজিটেবলছখিনি দি যাম। অলপ অলপ পিঁয়াজখিনি সিজাই দিছোঁ। এয়া মোৰ এটা মেক্ৰনি ইয়াত গুচি গৈছিলে, একো নাই লগতে সিজি যাব। আৰু মানে সেই হেতাখনেৰে মই মেক্ৰনিখিনি কাঢ়িছিলোঁ কাৰণে লগতে লাগি গ'ল। আৰু এতিয়া মই কেপচিকাম দি দিছোঁ। আৰু এতিয়া মই মটৰখিনিও ইয়াত দি দিছোঁ। আৰু এতিয়া গাজৰখিনিও ইয়াত দি দিছোঁ। যিহেতু পাচলিখিনি অকণমান সিজিবলৈ টাইম লাগিব আৰু এইখিনি অকণমান সময় সিজাব লাগিব, আৰু মই অকণমান লৰাই দিছোঁ।
আৰু এতিয়া মই ইয়াত নিমখ এড কৰি দিছোঁ। নিমখটো নিজৰ সোৱাদ অনুসৰিয়ে দিছোঁ। আৰু ভালকৈ এতিয়া পাচলিখিনি এনেকৈ মিহলাই দিছোঁ যাতে নিমখখিনি ভালদৰে মিলি যায়। পাচলিখিনি অকণমান সিজিছে আৰু অলপ সিজিব বাকী আছে। মই আকৌ ভালদৰে লৰাই দিছোঁ যাতে ভালকৈ পাচলিখিনি সিজি যায়, নহ'লে মেক্ৰনিখিনি কোমল হ'ব আৰু পাচলিখিনি যদি টান হৈ থাকে ভালকৈ নিসিজে, খাবলৈ বেয়া হ'ব। সেইকাৰণে মই ভালদৰে সিজাই ল'লোঁ আৰু এয়া দেখিছেনে মোৰ পাচলিখিনি ভালদৰে সিজি গৈছে। আৰু এতিয়া মই এড কৰিম ইয়াত টমেটো চচ। যিহেতু মই বিলাহী দিয়া নাছিলোঁ সেইকাৰণে মই টমেটো চচ ইয়াত এড কৰি দিছোঁ। আৰু এতিয়া মই ইয়াত এড কৰি দিম গ্ৰীণ চিলি চচ। মই গ্ৰীণ চিলি চচ অলপমানেই ব্যৱহাৰ কৰিছোঁ, বেছি নাই কৰা। আৰু টমেটো চচটো অকণমান বেছি কৰিলোঁ যিহেতু মই ইয়াত বিলাহী ইউজ কৰা নাই। আৰু এতিয়া মই ভালকৈ এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত বইল কৰি ৰখা পাস্তাখিনি দি দিছোঁ। দেখিছেনে লাগি ধৰিছিলেগৈ আৰু বইল কৰি ৰাখিলে এনেকৈ। বইল কৰোঁতে আচলতে অকণমান ৰিফাইন অইল দি দিলে ভাল। কেতিয়াবা চাওমিন বইল কৰিলেও এনেকৈ যদি অকণমান ৰিফাইন তেল দি দিওঁ তেতিয়া লাগি নাযায়, ষ্টিকি হৈ নাযায় আৰু এতিয়া মোৰ লাগি ধৰিছিলেগৈ আৰু এতিয়া মই এনেকৈ অকণমান ভালদৰে লৰাই দিছোঁ যাতে সকলোখিনি ভালদৰে পাস্তাখিনিৰ লগত মিলি যায়। চব বস্তু মানে টেষ্টটো একচুৱেলি বেলেঞ্চ হ'ব লাগে, নহ'লে পাস্তাখিনিত যদি একো টেষ্ট নালাগে ভাল নালাগিব। ভালদৰে লৰাই দিছোঁ যাতে সকলোখিনি ভালদৰে সিজে আৰু টেষ্টটো পূৰা ভাল হয় খাবলৈ। আৰু এতিয়া মই এইখিনিতে এড কৰিম বাটাৰ। যিহেতু আমাৰ ঘৰত চীজ নাছিলে আৰু চীজ নাই কাৰণে মই বাটাৰ ইউজ কৰিছোঁ। মই বাটাৰ বেছি ইউজ কৰা নাই, বেছিকৈ ইউজ কৰিলে পেট বেয়াও হ'ব পাৰিছে। আৰু সেইকাৰণে মই অলপমান বাটাৰ ইউজ কৰি দিছোঁ যাতে চীজৰ ফ্লেভাৰটো নাহিলেও অকণমান খাবলৈ ভাল হয় আৰু বাটাৰ দিলে। বাটাৰ খায়ো ভাল লাগে বাৰু, সেইকাৰণে বাটাৰকে দি দিলোঁ, চীজ নাছিলে কাৰণে। আৰু এতিয়া মিহলাই দিছোঁ। যিখন চামুচেৰে মই বাটাৰখিনি উলিয়াইছিলোঁ সেইখন চামুচেৰে এনেকৈ বাটাৰখিনি মিহলাই দিলোঁ যাতে ভালদৰে বাটাৰৰ ফ্লেভাৰটো আহে। আৰু মোৰ পাস্তাখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি লওঁ। আৰু আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি চাইছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই বনোৱা পাস্তাৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আৰু মোৰ আজিৰ এই ভিডিঅ'টি চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে কাষতে থকা বেল আইকনটো কিন্তু প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিলোঁ, আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। থেংক ইউ।